কলেজ উইকত এইবাৰ অলপমান ব্যস্ত থকাৰ বাবে ভিডিঅ' কম কৰা হ'ল, চাওঁ আহক। এনেকৈ এদিনীয়া কাৰণে ধনী হোৱাৰ কাৰণ এটাই, আমাৰ ডিপাৰ্টমেণ্টৰ লগৰ আৰু জুনিয়ৰখিনিয়ে ৰছী টনা খেল খেলিছিলে, বাট ইয়েতো শুৰু হোতে হি খতম হৈ গয়া। এইফালে পিছে লটাৰী খেল হৈ আছে। লটাৰী খেলৰ আঁৰৰ কাহিনীখিনি কি জানেনে? কৈ আছো শুনক তেন্তে। কোনটো ডিপাৰ্টমেণ্টৰ শাৰী আগত হ'ব, কেনেকৈ হ'ব তাৰ বাবে আমাৰ ডিপাৰ্টমেণ্ট পিছে আগতেই পালেগে, একেবাৰে প্ৰথম। তাৰপাছত আমি আহিলো ডিপাৰ্টমেণ্টলৈ সকলোবোৰ যা যোগাৰ কৰিবলৈ, আৰু মোৰ ভিডিঅ' ক্লিপটো পিছে মোৰ লগৰ এজনে লৈ আছিলে, তো সকলোকে উলিয়াই দিলে। নমস্কাৰ দিদা, ব্লগত ওলাবা। এয়া নমস্কাৰ দি দিয়া। ডিম্পল বা ভিডিঅ', ডিম্পল বা ব্লগ। এনেকৈ বহু সময় ডিছকাশ্যন কৰাৰ পিছত আমি গ'লো কলেজৰ সন্মুখলৈ। প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ ৰেলী সেইফালে সাজু হ'লেই আমিও ৰেলীৰ বাবে যাওঁ। এইদিনা আৰু ৰেলীৰ মাজত ভিডিঅ' কৰি থকা নহ'লে, একেবাৰে বিহু সময় আহিছে যেতিয়া আহক বিহু এফাকিকে শুনো আৰু আজিলৈ বিদায় মাগো।